কংগ্ৰেছৰ পৰা বিদায় ৰূপজ্যোতি কুৰ্মীৰ দলৰ পৰা বহিষ্কাৰ ৰূপজ্যোতি কুৰ্মীক কংগ্ৰেছৰ বাবে প্ৰাণ দিবলৈ কুণ্ঠাবোধ নকৰা বিধায়কজনৰ কি হ'ল অচিৰে গেৰুৱা বস্ত্ৰ পৰিধান কৰাৰ কথা তৃণমূল পৰ্যায়ত ৰূপজ্যোতিৰ কৰ্মকাণ্ডত ক্ষোভৰ উদ্গিৰণ চতুৰ্থবাৰকৈ 101 নং মৰিয়নি বিধানসভা সমষ্টিত কংগ্ৰেছৰ ভেটি ধৰি ৰখাৰ পিছত ৰূপজ্যোতি কুৰ্মীৰ অৱসান ঘটিল এক প্ৰকাৰ ৰূপজ্যোতি কুৰ্মীৰ সবল নেতৃত্বত থকাৰ পিছতো নিশাৰ ভিতৰতেই কংগ্ৰেছৰ দুৰ্গ সহায় ফালৰি কটা বিষয়টো দেশজুৰি কংগ্ৰেছ কৰ্মীৰ মাজত চিন্তাৰ প্ৰশ্নবোধক হৈ ৰল ৰূপজ্যোতি কুৰ্মীৰ হাৰি হিমজুৱে কংগ্ৰেছত সোমাই থকাৰ পিছতো দল বাগৰাৰ দৰে কৰ্ম কৰিলে সেয়া সমষ্টিখনৰ তৃণমূল পৰ্যায়ৰ কংগ্ৰেছ কৰ্মীৰ মাজতো উৎপন্ন হৈছে নানা প্ৰশ্নৰ বৃহত্তৰ 101 নং বিধানসভা সমষ্টিত এতিয়া সংকট মোচনৰ বাবে তৎপৰ কংগ্ৰেছ দলৰ নেতৃবৃন্দ দলে লিখিতভাৱে ৰূপজ্যোতি কুৰ্মীক বহিষ্কাৰ কৰাৰ পিছতেই অখিল ভাৰতীয় কংগ্ৰেছ কমিটিৰ অন্যতম সাধাৰণ সম্পাদক ৰাণা গোস্বামীৰ নেতৃত্বত এটি দলে উপস্থিত হয় মৰিয়নিত ইয়াৰ লগে লগে কংগ্ৰেছ কৰ্মীসকলৰ লগত এক আলোচনাত মিলিত হয় আজি কেইবা ঘণ্টা জোৰা লোকনাথ বিবাহ ভৱনত আলোচনাত ভাগ লয় মৰিয়নিৰ কংগ্ৰেছ কৰ্মীসকলে আজিৰ উক্ত ৰুদ্ৰদ্বাৰ কংগ্ৰেছ কৰ্মীৰ বৈঠকত উপস্থিত থাকে সুশান্ত বুঢ়াগোহাঁই আৰু মনোজ ধানোৱাৰ মৰিয়নিৰ পৰা লক্ষ্যজ্যোতি কুৰ্মীৰ ৰিপৰ্ট ডিডি নিউজ অসম প্ৰিণ্ট মিডিয়া বন্ধুসকল ইলেক্ট্ৰনিক মিডিয়া বন্ধুসকল আমাৰ মাজত থকা ৰাণা গোস্বামী ডাঙৰীয়া ছেক্ৰেটাৰী AICC মনোজ ধানোৱাৰ ডাঙৰীয়া আমাৰ চাহ শিক্ষকৰ সভাপতি আজি মৰিয়নি সমষ্টিত এখন পৰ্যালোচনা সভা আমাৰ দলীয় পৰ্যালোচনা সভা হ'ল আপোনালোকে জানে যে আমাৰ একালৰ সতীৰ্থ সদ্যপ্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়াই কংগ্ৰেছৰ প্ৰাথমিক সদস্য তথা বিধায়ক পদৰ পৰা পদত্যাগ কৰিছে আৰু ইতিমধ্যে আমাৰ দলেও তেখেতক দলৰ পৰা বহিষ্কৃত কৰিছে আজি আমি আমাৰ তৃণমূল পৰ্যায়ৰ যিসকল কৰ্মী আছিলে নিষ্ঠাবান কৰ্মী যিসকল কৰ্মীৰ একাত্মকভাৱে লাগি থকাৰ কাৰণে আজি চাৰিবাৰ তেখেতে বিধায়ক হিচাপে নিৰ্বাচিত হ'ল এই চাৰিবাৰ নিৰ্বাচিত হোৱাৰ পিছতো আমি মৰিয়নি সমষ্টিত কিহৰ কাৰণে তেখেতে আজি কংগ্ৰেছ দলটোৰ পৰা যাবলগীয়া হ'ল ইয়াৰ পৰ্যালোচনা আমি কৰিলোঁ আমি ইয়াৰ প্ৰতিবেদন হ'ল আমাৰ দলীয় নেতৃত্বক দিম আৰু তাৰ পিছৰ পৰ্যায়ত আমি কেনেধৰণে আগবাঢ়িম আৰু পৰৱৰ্তী যিহেতু নিৰ্বাচন হ'বই ছমাহৰ ভিতৰত আমি কেনেধৰণে আগবাঢ়িম তাৰে এটা প্ৰাৰম্ভিক পৰ্যালোচনা আজি আমাৰ ইয়াত কৰিম আমি যদি ব্যক্তি বিশেষে শক্তিশালী বুলি কৈছে সেইটো ভুল কৰা হ'ব কংগ্ৰেছ দলটো মৰিয়নিত শক্তিশালী হৈ আছিলে কাৰণে ৰূপজ্যোতি কুৰ্মী শক্তিশালী হৈ আছিলে আজি কংগ্ৰেছ দলটো ইয়াত শক্তিশালী হৈ আছিলে অনাগত দিনতো কংগ্ৰেছ দলটো শক্তিশালী হৈ থাকিব সেইটো পৰৱৰ্তী নিৰ্বাচনত আমি দেখা পোৱা যাব যিহেতু বহু কংগ্ৰেছ কৰ্মী আগতে যিহেতু ৰূপজ্যোতি কুৰ্মীৰ লগত বিৰোধ কৰি বা তেওঁ বেয়া পাই বুলি বিজেপি গমন কৰা আমি গম পাই আছোঁ সেইসকল কংগ্ৰেছ কৰ্মী আপোনালোকৰ যোগাযোগ কৰিছে নেকি চাওক আজি তেখেতে পদত্যাগ কৰা এটা দিন হৈছেহে আৰু এতিয়াও সময় বহুত বাকী আছে আৰু এই সময়খিনিত ৰাজনীতিক পানী কোনফালৰ পৰা কোনফালে ঢাল খাব সেইটো সময়ে ক'ব কাৰণ এতিয়া মাহ হালধি গুণ যাওঁতেই আজি তেখেতে বিজেপি দলত যোগদান কৰিছে এইটো আমাৰ মানে দলৰ কাৰণে ক্ষতি কিন্তু ক্ষতিটো হ'লেও আমি দলটো আগুৱাই নিব লাগিব কাৰণ দলেহে মানুহ এজনক চিনাকি কৰি দিয়ে মানুহজনে দলক চিনাকি কৰি দিয়া নাই আজি ৰূপজ্যোতি কুৰ্মী ডাঙৰীয়া বিধায়ক হৈছে 2006 চনৰ পৰা ইয়াত তাৰ আগতেও কংগ্ৰেছৰ বিধায়ক আছিলে কংগ্ৰেছৰ বিধায়ক সেই সময়তো তেখেতৰ মাতৃ 4বাৰকৈ ইয়াৰ বিধানসভাত বিধায়ক হৈছিলে তাৰ আগতেও আমাৰ ইয়াত কংগ্ৰেছ দলৰ বিধায়ক আছিলে আচলতে কংগ্ৰেছ দলটোহে শক্তিশালী আছিলে বিধায়ক বা ব্যক্তিজন শক্তিশালী বুলি কোৱাটো ভুল হ'ব বুলি মই ভাবোঁ
এতিয়া শুনা পাইছোঁ যে একাধিক কংগ্ৰেছৰ যিসকল বিধায়ক আছে প্ৰায় আপোনাৰ নামো উল্লেখ হৈছে, কমলেশ্বৰ দেৱবৰুৱা নামো উল্লেখ হৈছে, তেওঁলোক বিজেপিলৈ প্ৰায় গমনৰ কথা ওলাই আছে, গুজব ওলাই আছে। এই সন্দৰ্ভত আপোনাৰ স্থিতি চাওক, মই ইতিমধ্যে মোৰ স্থিতি মই কৈছোঁৱেই যে মই কংগ্ৰেছ দলত থাকিম। কংগ্ৰেছ দলৰ নীতি আৰু আদৰ্শটি মই আকৃষ্ট হৈহে কংগ্ৰেছ দলত আছোঁ। কংগ্ৰেছ দলৰ পৰা কিবা পাবৰ কাৰণে মই কংগ্ৰেছ দলত নাই। আৰু বিৰোধী দলৰ বিধায়ক হিচাপে আমাক নিৰ্বাচিত কৰিছে। আজি থাওৰা সমষ্টিয়ে ভোট দিছে সুশান্ত বৰগোহাঁইক হাতৰ ছবিত তেওঁলোকে সেই সময়তে ভোট দিছে যি সময়ত উজনি অসমত প্ৰায় বহু সংখ্যক বিজেপিক ভোট দিছে। কাৰণ তেখেতসকলে জানে যে বিৰোধীত থাকিও সুশান্ত বৰগোহাঁই কাম কৰিব পাৰিব, সেইকাৰণে হয়তো তেখেতে আমাক নিৰ্বাচিত কৰি পঠাইছে। আৰু বিৰোধীত আমাৰ গণতন্ত্ৰত লাগিবই। সুস্থ গণতন্ত্ৰৰ কাৰণে বিৰোধী যিমান শক্তিশালী হ'ব, অসমৰো সিমান মংগল হ'ব, ৰাজ্যখন উন্নতি সিমান হ'ব। দেখা গৈছে যে মৰিঙিত আৰু কংগ্ৰেছ দলৰ তেনেকুৱা কোনো নেতা এই সদনত পৰা নাই। আপোনালোকে এইবাৰ কেনেদৰে চিন্তা চৰ্চা কৰিছে, উপ নিৰ্বাচন হ'ব তাৰ বাবে চিন্তা চৰ্চা কেনেদৰে চব ৰাইজে নেতা নিৰ্বাচিত কৰে। আমি বহুতে টিকেট বিচাৰিব পাৰোঁ, কিন্তু তৃণমূল পৰ্যায়ৰ কৰ্মীসকলে যাক বিচাৰিব দিয়ে নেতা হ'ব। আজি ৰূপজ্যোতি কুৰ্মী 2006 চনৰ আগত মৰিয়নি সমষ্টিটোৰ ৰাইজে ভবা নাছিলে যে 2006 চনত ৰূপজ্যোতি কুৰ্মী বিধায়ক হ'ব, বা 11 চনত পুনৰ জিকিব, 16 চনত পুনৰ জিকিব, 21 চনত পুনৰ জিকিব। নেতা পৰ্যায়ক্ৰমে হ'ব। আৰু আমাৰ তৃণমূল পৰ্যায়ৰ যিসকল নেতৃত্ব ইয়াত কাম কৰি আছে, সেইসকলে নেতা বাচিব জানে। তেখেতসকলে যাক তেখেতসকলে দিব। আমাৰ দলেও সেইসকলক সম্পূৰ্ণ সমৰ্থন কৰি আজি যোনেই বিজেপিৰ পৰা প্ৰাৰ্থী হয়, সেই প্ৰাৰ্থীৰ বিৰুদ্ধে আমি এই নিৰ্বাচনটোত অৱতীৰ্ণ হ'ম। আজি আপোনালোকৰ তাততো বিৰোধী মানে একেবাৰে কাম নকৰা মানুহক বিৰোধী বুলি নকয় নহয়। বিৰোধী মানে যিজনে বিৰোধিতা কৰিব, শাসকে প্ৰস্তাৱ কৰিব, তাৰ মাজত যিটো হ'ব সেইটো বিধানসভাই পাৰিত হৈ পেলাই অসমৰ ৰাইজৰ হকে হয়। আমি সেইকাৰণেহে বিৰোধিতা থাকোঁ। আমাৰ নিজৰ ব্যক্তিগত লাভৰ কাৰণে বিৰোধিতা নকৰে নহয়, বা ব্যক্তিগত লাভৰ কাৰণেও শাসক পক্ষত নাথাকে। সেইকাৰণে মই ভাবোঁ যে অনাগত সময়ত ৰাজনৈতিক পৰিৱেশত এই ঘটনা প্ৰবাহ যিবিলাক দল ভাগৰ ঘটনা প্ৰবাহ আছে, সেইবিলাকে যাতে সুস্থ গণতন্ত্ৰৰ বাতাবৰণ সৃষ্টি কৰক। ভৱিষ্যতে যাতে এনেকুৱা দল ভাগৰ তেনেকুৱা ধৰণৰ কৰ্মকাণ্ড নহয়, সুস্থ গণতন্ত্ৰ এখন প্ৰস্তাৱনা হওক, আৰু অসমখনৰ যিখিনি কৰণীয় কাম আছে সেই কামবিলাক কৰি পেলাই আমি যাতে আগবাঢ়ি যাব পাৰোঁ, তাৰ বাবে আমি সকলোখিনি কৰ্মীৰ লগত আজি সমবেত হৈছোঁ। ইতিমধ্যে